নদী বাহিলে ঐ উজান উঠিলে ঐ গছে বনে হোৱাটছআপে ফেচবুকে মৰম আহিলে ঐ ভিডিঅ' কলে কলে মৰম বাঢ়ি আহে এই মৰম কাৰ বাবে জাননে ও পাখি বা তোমাৰ বাবে পাখি বা তোমাৰ বাবে ও পাখি আজবংশী বা তোমাৰ বাবে হাগা কেন্দা তই আমাৰ পাখিপাক লাইন মাৰিছ নি? মনোজ ভাই তোৰ লুঙিয়া খুলি জুই লগা দিব, চাবি আকৌ। গোলোক দা ৰাতি আপুনি নুহুলে নি? গোটেই ৰাতি জুয়ে ফুৱাই থাকিলে নে? আকনো পোনাকোন হতি আহিছিল নহয় ৰাতি, মই গান গালো, পুৰা লুঙিয়া খুলি নাছিলে। নাচি 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 নাচনি পখিলি। মই গমেই নাপালো নহয়, সোনকালে শুই থাকিলো যে। হয় নে? পিছে তইহে দেন পৰিলি। দেন আকৌ কেলে পৰিলো? কেলে কালি ৰাতি আমাৰ নন্দকাই হাঁহ কুকুৰা আৰু জপনা লৈ আনিলে নহয়, তাতকৈ তাগৰা নিউজ পাখিও আহিছিল। হে আমাৰ পাখি বানি? আকনো আৰু শুই থাকিবি সোনকালে, মই চেলফিও মাৰিলো আৰু ব্লগো বনালো, লগতে উহু উহু দিলো। ধেত চাল্লা, হ'ব দিয়ক আৰু জ্বলাই থাকিব নালাগে, আমাৰ হেতি নাই উঠা নি? অলপ পিছত মেজি জ্বলাবই হ'ব। নাগেশ কান্দিছ যে, নাকান্দিবি আকৌ, পাখিয়ে সিহঁতৰ ঘৰত মাতি থৈ গৈছে, যাওঁ যদি ওলাবি, মই যাম। মজা বঢ়িয়া। পিছে এহেঁতকেইটা ক'ত আছে ক'লে? এহেঁতকেইটা নি? এহেঁতকেইটা শুইয়ে আছে, ক'ত উঠিব ইমান সোনকালে? ৰ'ব মই ফচকে চাই আহো। আইঅ এইকেইজন এতিয়ালৈকে শুইয়ে আছে। ঐ মোহন উঠ আকৌ। পেলকু ঐ বুধেশ্বৰ উঠিছ নাই? 5টা বাজিব হ'ল। সৰুকেইটা শুইছে, ডাঙৰটো কিহে পাইছে বাৰু ইমান দেৰিলৈকে শুই থাকিবলৈ? নন্দকাই উঠক আকৌ। এহেঁতি এনেকে নুঠে মানে ন? চাল্লা পানী এবাল্টি লৈ আনোগে, ঢালি দিম চবকে। কোনে কাণৰ ওচৰত চিঞৰি আছে? চাহ ই মোৰ মাতটোকে চিনি পোৱা নাই। ঐ বুধেশ্বৰ, মই নাগেশ্বৰ দা, উঠা আকৌ সোনকালে। নাগেশ্বৰ দা, কি হ'লনো? উঠিছো। কি হ'লনো? 5টা বাজিব হ'ল, মেজি নজ্বলোৱা নি? আৰু এহেঁতকেইটাকো উঠাই দিয়া। পাপা উঠা। মোহন দাদা উঠা। পেলকু উঠিব হ'ল, 5টা বাজিলে। সোনকালে উঠিলে উঠা, নহ'লে এতিয়াই জ্বলাই দিমগৈ মেজি। নাগেশ দা নজ্বলাব, ৰ'ব উঠিছো। পেলকু উঠ, মেজি জ্বলাংগে। বেয়া ঠাণ্ডা লাগিছে, হেৰি চেৰি থদুৱা মাৰি গৈছে। বলক মেজিটো জ্বলাই দিওঁগৈ ফচকে। পাপা তুমি চিগাৰেট খাইছা যে ৰাতিপুৱাই? এতিয়া খোৱা নাই, কালিয়ে খোৱা, টোপনি গলোগে, মুখতে থাকি গ'ল, ভাল মুছে চুছে নপৰিলে। বেয়া ঠাণ্ডা মাৰিছে ইমান ঠাণ্ডা নুনুলৈকে থদুৱা মাৰি গৈছে। ধেত ডেকা ল'ৰা হয় ইমান ঠাণ্ডা লাগে নে? মোৰ হ'লে নাই লগা পাই। হয় নে? এতিয়া মোৰ লগত মেজি জ্বলাবলৈ কোনে কোনে গা ধুব? হাত দাঙা। কৃষ্ণ নাগেশ্বৰ দা, নুধুও গা, লেপৰ পৰা যেনে তেনে ওলাইছো, মৰি থাকিম। তেতিয়াহ'লে মেজি কোনে জ্বলাব? মই সেইবোৰ নাজানো, চবে ধুব লাগিব গা। নাগেশ কাইটি, মই চিনিয়ৰ হিচাপে তোকে দায়িত্ব দিলো, তই গাটো ধুই মেজিটো জ্বলাই দে। ডেকা ল'ৰা গোটেই তেজ গৰম হৈ আছে, কিহৰ ঠাণ্ডা লাগে? হ'ব তেতিয়াহ'লে ময়ে ধুই আহোংগে, ভাইটিহঁত আহা। মোহন তয়ো জুইৰ কাষত হেৰিটো সেকি থাকিব নালাগে। বনৰ পক্ষী মৰিলো। ৰাম বৰ বেয়া ঠাণ্ডা মাৰিছে নাগেশ দা ধুই দিয়ক আকৌ, সোনকালে আজৰি হৈ লওক। ভাইটি সাহসে হোৱা নাই ৰে, আহা না তুমি ধোৱাহি। নাই এনেকে নহ'ব দেই, ঢালক। এনেকে নহ'ব দেই নাগেশ দা, চিটিং নকৰিব। জেই মা গোলাপী জীয়েক। পুৰি শুকান গোবৰ, মৰিলো যিহে ঠাণ্ডা পানী। বঢ়িয়া মালিক পাৰিছে দেই। কি কলি তই? এইফালে আহ, তয়ো গা ধুবি আহ। চৰি মালিক, মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। মই গা নুধো দেই ইমান ঠাণ্ডাত। থিয়গুৰ খাবিনে? ইয়ালৈ আহিবি। মালিক কিনো? তোক আহ বুলি কৈছো নাই? এইবাৰহে ঢাল পানী ঢাল, সোনকালে জ্বলাওগে মেজি। হেৰা আহা সোনকালে আহা, নাগেশ্বৰ হতে সোনকালে যাবলৈ কৈছে। নহ'লে এতিয়া মেজি জ্বলাবই আৰু, সেৱা এটাকে লৈ লওঁগে।
বলক বলক গোটেইজনী এইজনী কাশ্মীৰ আপেলটো গোটে হৈ আহিছা যে ছোৱালী ভাগৰ ফাউণ্ডেশ্যন অলপ লগাই পালো আকৌ আজি সেইকাৰণে এনেকুৱা লাগিছে হয় নে ব'লা ব'লা নন্দ কয় মেজি জ্বলোৱাই নাই আমি আহিলোৱে সেৱা কাঢ়িবলৈ বাকীবোৰ কলে গ'ল এহেঁতি মেখেলা ধুবলৈ গৈছে আহিয়ক গুৱ লাডু চৰি এহেঁতকেইটা গা ধুবলৈ গৈছে আহি পাবই আৰু তেন আমি আহি গলো বুধেশ্বৰ গা ধুলি নি তই এই ঠাণ্ডাখনত বেমাৰ হ'ব নাই আমি গা নাই ধোৱা মোহন দা আৰু নাগেশ্বৰ দাইহে ধুলে নাগেশ মোহনকো ধুৱাই দিলি নি মই ধোৱা টাইমত বৰ পেৰপেৰা আছিলে সেইকাৰণে ধুৱাই দিলো হ'ব সোনকালে মেজিটো জ্বলোৱা আমি সেই মেজি ফুৰাবলৈহে আহিছো ৰ'ব তেতিয়াহ'লে জ্বলাই দিওঁ জ্বলক সোনকালে জ্বলক ইমান ঠাণ্ডাত গা ধুৱাই দিলে জয় হৰি বোলা জয় ৰাম বোলা জ্বলি গ'ল মেজি ফুৰাই লওঁ পাই এনেকুৱা ঠাণ্ডা লাগিছে মই ভাবিছো এহেঁতি জ্বলা শেষে কৰিলে নি মিছেছক ক'লো এহেঁতি জ্বলা শেষে কৰিলে চাগে মেজি আহি চাইছো একোৱে হোৱা নাই মই 4টা বজাতে উঠিলো এহেঁতকেইটা লেজি কৰি আছিলে গা পা ধুও মানে পোহৰে হ'ল মইতো ৰাতি নুশুলোৱে মাল খালো হাঁহ পৰিলো মাল খালো গাহৰি পৰিলো বৰ মজা লাগিছে দেই জুই ফুৰাই মালিকে গা ধুৱাই দিলে মনটো একদম মুকলি লাগি গ'ল যিহে উখল আছিল থপা ব্ৰাছ মাৰি দিলো চফা হৈ গ'ল এইজন আমাৰজনতকৈ লেতেৰা মানে আমাৰ জানো একে গা ধোৱা নামেই নলয় পাপা মানুহৰ আগত ইমানকে লাজ নিদিবা আকৌ ঘৰত কবা এইবোৰ কথা কি ঘৰত কবা তহঁতক এনেকে লাজ দিব লাগিব তেতিয়াহে তহঁতি গা ধুবি ইমান বহমল এতিয়া নহবি আৰু ৰাতি মানে এহেঁতকেইটা পৰাই আহিছিল কুকুৰ পোৱালি গোন্ধটো নাগেশ্বৰ ৰাতি চুৰ কৰিলা নাই ন নাই বৌতি মই এইবোৰ নকৰো দেই চুৰ তোৰ মই কৰিলো চুৰ পাতিহাঁহ এটা আৰু মতা কুকুৰা এটা চুৰ কৰিও ৰাতিয়ে মাৰি দিলো বম মজা লাগিলে খাবলৈ ভূমিলৈকে তেল বৌতি মানুহ মাৰিব নি আপোনালোকে মেজি জ্বলালে নি মই আহিছোহে মেজি ফুৰাবলৈ আহি গ'ল মোৰ চিডিবিজনী তুমি ইমান দেৰিকে আহিছা যে আমি মেজি জ্বলাই শেষে কৰিলো ভাগিবই হ'ল যিহে ঠাণ্ডা ৰাতিপুৱা সোনকালে উঠিবলৈ মনে নাযায় কাৰোবাৰ জপনা চুৰ হ'ল নি ক'ব নোৱাৰো দেই মই ঘৰলৈ যোৱাই নাই জানো আমাৰ বা কি হৈছে আমাৰো চব ঠিকে আছে বাৰু মতা কুকুৰ এটা পহৰা দি থাকিলে যে সেইকাৰণে বাচি গ'ল বাবা কালি ৰাতি বিজয় আৰু বীৰেনহে আহিছিল চুৰ কৰিবলৈ নাই মই সেই দুটাক খেদা গৈছিলো নহয় ভাগ্য ভাল মোৰ লুঙিয়াখন খোল খাই গ'ল